বিয়াৰ পিছত ছোৱালীয়ে যদি মাকৰ ঘৰৰ পৰা এই এবিধ বস্তু লৈ আহে তেন্তে মৃত্যু হ'ব পাৰে স্বামীৰ। কথাখিনি যদি জানিব বিচাৰিছে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। তেন্তে বলকচোন দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি আমি কথা পাতিম বিয়াৰ পিছত এগৰাকী ছোৱালীয়ে মাকৰ ঘৰৰ পৰা কি বস্তু আনিব নালাগে আৰু যিটো বস্তু আনিলে স্বামীৰ মৃত্যু হ'ব পাৰে। হিন্দু ধৰ্মত প্ৰতিগৰাকী নাৰী আৰু ছোৱালীক দেৱী লক্ষ্মী দেৱীৰ স্থান দিয়া হয়। প্ৰতিগৰাকী ছোৱালীয়েই নিজৰ মাক বাপেকৰ বুকুৰ কুটুম হয়। প্ৰতিগৰাকী ছোৱালীয়েই এখন ঘৰৰ লক্ষ্মী হয়। কিন্তু এদিন নহয় এদিন সেই ঘৰৰ লক্ষ্মী ছোৱালীজনীকে আন এখন ঘৰলৈ বিয়া দি উলিয়াই দিব লাগে। নিজৰ ছোৱালীজনীৰ বিয়াৰ বাবে প্ৰতিগৰাকী পিতৃয়েই জীৱনজোৰা কষ্টৰ ধন জমা কৰি ৰাখে যাতে নিজৰ জীয়েকক ভালকৈ আন এখন ঘৰলৈ উলিয়াই দিব পাৰে, যাতে নিজৰ ছোৱালীজনীৰ লগত যাৱতীয় সকলোখিনি বস্তু দি পঠিয়াব পাৰে। তাৰে ভিতৰত বহুতো মানুহে ছোৱালী বিদায় দিয়াৰ সময়ত গণেশৰ ফটো অথবা মূৰ্তি দিয়ে। হিন্দু ধৰ্মত গণেশক বিপদনাশিনী বুলি কোৱা হয়। মাক দেউতাকে ছোৱালীজনী যাতে নতুন ঘৰখনত সুখেৰে শান্তিৰে থাকে তাকেই ভাবি গণেশৰ ফটো এখন লগত দি পঠিয়ায়। কিন্তু আপুনিও যদি আপোনাৰ ছোৱালীজনীৰ লগত তেনে উপহাৰ দি পঠিয়াম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো চাই লওক আৰু এই ভিডিঅ'টো চোৱাৰ পিছত তেনেকুৱা ভুল আপুনি কেতিয়াও নকৰিব। শাস্ত্ৰত কোৱা অনুসৰি ছোৱালী এজনী ঘৰৰ লক্ষ্মী হয় আৰু ভগৱান গণেশ আৰু লক্ষ্মী মা লক্ষ্মী একেলগ হ'লে ধন আগমনৰ লক্ষণ বুলি কোৱা হয়। কিন্তু যদি আপুনি আপোনাৰ ঘৰৰ পৰা যোৱা লক্ষ্মীৰ লগত গণেশ বাবাক দি পঠিয়ায় তেন্তে আপোনাৰ ঘৰখন অভাৱত ডুব যাব পাৰে। নিজৰ ছোৱালীজনীৰ পিতৃগৃহৰ বাবে এয়া অশুভ লক্ষণ। তো এই কামটো যদি আপুনি আগতেই কৰিলে তেন্তে এতিয়াও দেৰি হোৱা নাই। আপুনি আপোনাৰ নিজৰ ছোৱালীজনীক আপোনাক এটা গণেশৰ মূৰ্তি উপহাৰ দিবলৈ কৈ দিব আৰু যেতিয়া তেখেতে সেই উপহাৰটো দিব সেই উপহাৰটো আপুনি গ্ৰহণ কৰিব। এনেকুৱা কৰিলে শুভ ফল পোৱা যায়। গতিকে আপুনি যদি ভাবি আছে যে আপোনাৰ ছোৱালীৰ লগত বিয়াৰ পিছত আপুনি গণেশৰ মূৰ্তি দি পঠিয়াম তেন্তে তেনেকুৱা ভুল কেতিয়াও নকৰিব। কথাখিনি জানি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো পেজত চাই আছে পেজখন ফ'ল' কৰি দিব। আন এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।